হেল্ল' আজিৰ মোৰ নতুন ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো আপোনালোকে অনুগ্ৰহ কৰি সম্পূৰ্ণ চাব, নহ'লে কিন্তু মই একো নকৰোঁ। মই অলপ কমেডি কৰিছোঁ। আচলতে কথাটো কি জানে, এই যে আমি যে ৰেলত যাত্ৰা কৰোঁ, ট্ৰেইনত, মই অসমৰ কথা কৈছোঁ, মানে অসমৰ বাহিৰৰ কথা কোৱা নাই। মানে ৰেলত যাত্ৰা নকৰা মানুহ নাই, কিন্তু সকলোৱে আমি ট্ৰেইনত উঠিছোঁ। ভাল লাগে ন কিবা, এই গুৱাহাটী যাওঁ, ক'ৰবাত যাওঁ, মানে এটা সুন্দৰ কাহিনী। আপুনি বহিছে আপোনাৰ চিটত, আপোনাৰ সন্মুখত আন কোনোবা অচিনাকি মানুহ, অচিনাকি হ'লেও যাওঁতে যাওঁতে চিনাকি হৈ যায়। তাৰ মাজতে আহে ঝালমুড়ি লাল চাহ টেকলি পিঠা পানীৰ বটল শিখৰ তামোল, সুন্দৰ কাহিনী, ভাল লাগে। চাওঁতে 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 গুৱাহাটী পাই গ'লোঁ, বাহ, গমেই নাপালোঁ। কি ধুনীয়া, মোৰ ভাল লাগে বহুত। আপোনালোকে চাগে ভাল পায় ট্ৰেইনত গৈ। এতিয়া কথাটো হ'ল কি, মেইন কথাটো হ'ল কি, মই ক'বলৈ গৈছোঁ যে আজিকালি আমাৰ ট্ৰেইনত কিছুমান লেডিজ মানে ডাবা দিছে, কম্পাৰ্টমেণ্ট লেডিজ। চৰকাৰে খুব ভাল কাম কৰিছে, চৰকাৰক মই ধন্যবাদ। কাৰণ মহিলাৰ কাৰণে মানে এক্সট্ৰা ডাবা লাগে এটা নিৰাপত্তাৰ খাতিৰত। ভাল কৰিছে, কাৰণ আমি ভাৰতীয়সকল নাৰীক যথেষ্ট সন্মান কৰোঁ, মৰম দিওঁ। কিন্তু ডাঙৰ কথা হ'ল কি, এই যে লেডিজ ডাবাটো, এতিয়া আপুনি লেডিজ ডাবা বুলি গম পাব লাগিব ন, নক্সাটো চাই, নহ'লেতো আপুনি কেনেকৈ গম পাব যিটো লেডিজ এইটো জেণ্টছ। তো আমাৰ ডাবাবোৰ এনেকৈ বনাইছে, গমেই নাপায় যিটো লেডিজ ডাবা। বহুতে ভুলতে সোমাই যায় ট্ৰেইন আহি গ'লে। এতিয়া মই মোৰ ৱাইফক লৈ ৰখি আছোঁ ষ্টেচনত, ট্ৰেইনখন আহি গ'ল, এতিয়া আমাৰ সন্মুখত সেই ডাবাটোৱে পৰি গ'ল, লেডিজ ডাবাটো, কিন্তু দেখাত গমেই নাপায়, আমি উঠি গ'লোঁ। তাৰপিছত যদি আপোনাক আহি পুলিচে বা ধমকি দি নমাই দিয়ে, আপোনাক এক্সট্ৰা কৰি দিলে, আপোনাৰ ৱাইফক এক্সট্ৰা কৰি দিলে, অকণমান বেয়া লাগে ন। হয়তো আপোনাৰ ৱাইফ অকণমান বেমাৰীও হ'ব পাৰে, আপোনাৰ লগত থাকিলে কিবা এটা সাহস পায়। এতিয়া আপোনাক কৰি দিলে এক্সট্ৰা, তাইক কৰি দিলে এক্সট্ৰা, এইটো কিয় হয়? আৰু ডাঙৰ কথা কি জানে, পুলিচে আহি আপোনাক নমাই দিবতো পিছৰ কথা, তেওঁলোকৰ দায়িত্ব কৰ্তব্য এইটো, তেওঁলোকে ড্ৰেছ পিন্ধি আছে, ক'বলৈ একো নাই। কিন্তু সেই লেডিজ ডবাবোৰত কিছুমান মহিলা এনেকুৱা বহি থাকে, সেই মহিলাবোৰে কি নক'ব আৰু তেওঁলোকৰ দাদাগিৰি, এইটো আমাৰ মহিলাৰ ডবা, আপোনালোকে নামি যাওক। তেওঁলোকৰ মানে ভয়ংকৰ আৰু মানে তেওঁলোক মানে সেই আমাৰ কলিকতাৰ মমতা বেনাৰ্জী টাইপৰ। তেওঁলোকৰ দাদাগিৰি বেছি পুলিচত চাই, আপোনালোকে চাই গম পাইছে। যি কি নহওক, মই ক'বলৈ গৈছোঁ কি, এতিয়া কিছুমান ছোৱালী দেউতাকৰ লগত যাব পাৰে, হয়তো ছোৱালীজনীৰ গাটো বেয়া, মেডিকেলত গৈ আছে ডক্টৰ দেখুৱাবলৈ গুৱাহাটীত। এতিয়া মাজ ৰাস্তাতে সেই লেডিজ ডবাটোৰ পৰা যদি দেউতাকজনক এক্সট্ৰা কৰি দিয়ে নমাই, ছোৱালীজনী তাত থাকি যায়, সেই ছোৱালীজনীৰ অসুবিধা হ'ব পাৰে, কাৰণ তাই বেমাৰী, তাইৰ লগত এজন মানুহ লাগেই, পুৰুষ মানুহ, দেউতাক হওক ভায়েক হওক। কিন্তু কি হ'ল, মাজ ৰাস্তাতে পুলিচে আহি এইটো লেডিজ ডাবা, আপুনি নামি যাওক, আপুনি কিয় উঠিছে, নমাই দিলে। কিন্তু এবাৰো সুধি নাচালে যে এইজনী কি আপোনাৰ ছোৱালী নেকি, তাই ঠিকে আছে নে কিবা তাই অসুখ, যদি অসুখ হয় তাই আপোনাৰ লগত থাকিব পাৰিব। এনেকুৱা কোনো মানৱতা নাই। মানে এইবোৰ কি, মানে এইবোৰতো ভংগী দেখুৱাই লাভ নাই। কথাটো হ'ল কি, যদি লেডিজ ডবাই বনাইছে ভালকৈ বনাওক, যাতে দেখিলে গম পায় এইটো লেডিজ ডবা। এতিয়া মোক দেখিলে আপোনালোকে মহিলা বুলি ক'ব নেকি? নকয়, কাৰণ মোৰ শৰীৰৰ গঠনটোৱে পুৰুষ। ঠিক তেনেকৈ এজনী মহিলাক দেখিলে মই পুৰুষ বুলি ক'ম নেকি? কাৰণ মহিলাৰ শাৰীৰিক গঠনটোৱে দেখিলে গম পায় মহিলা। গতিকে মই ৰেলৱেকো দাবী জনাইছোঁ, আপোনালোকে ডাবাটো অকণমান ইউনিককৈ বনাওক, যাতে দেখিলেই মানুহ দূৰৰ পৰা গম পায় এইটো লেডিজ ডাবা, ইয়াত নুঠোঁ। তেনেকৈ বনালে কোনো মানুহ নুঠে, আগতে সাৱধান হ'ব। কিন্তু আপোনালোকে ডবাটো বনাইছে তেনেকৈ, গমেই নাপায় লেডিজ নে জেণ্টছ নে কি, মানুহ উঠি যায়। উঠাৰ পিছত আপোনালোকে মাজ ৰাস্তাতে নমাই দিয়ে, দাবী ধমকি দিয়ে, আৰু আপোনালোকৰ যি ব্যৱহাৰ, কেইজনমান এনেকুৱা পুলিচ আছে ৰেলৱেৰ, মহিলা হওক জেণ্টছ হওক, যথেষ্ট বেয়া ব্যৱহাৰ, কথা ক'ব নাজানে, চাকৰি পাইছে, মাহিলী দৰমহা পায়, সিহঁতে বহুত ডাঙৰ মানুহ, সিহঁতে বহুত বেয়া ব্যৱহাৰ কৰে, আপোনালোকে বহুতে চাগে লক্ষ্য কৰিছে। সিহঁতে নিজকে মানে একেবাৰে বেলেগ ভাবে, কিন্তু এবাৰো ভাবি নাচায় যে সেই ডাবাটোত কিয় উঠিলে, কেনেকৈ উঠিলে, সুধি চাওক না। তাতে যে হাজবেণ্ড ৱাইফ যে দুজন উঠিছে সেই ডাবাটোত, ৱাইফৰ কিবা অসুখ থাকিব পাৰে, লগত হাজবেণ্ড থকাটো খুবেই জৰুৰী, তেনেকুৱাতো হ'ব পাৰে, এবাৰ সুধি চাওক। আপুনি নুসুধাকৈ মাজ ৰাস্তাত ধমকি দি সেই স্বামীজনক, পুৰুষজনক এক্সট্ৰা কৰি দিলে, মহিলাজনীক এক্সট্ৰা কৰি দিলে। মহিলাজনীৰ যদি মাজ ৰাস্তাত কিবা অসুবিধা হয়, ৰিস্কটো কোনে ল'ব? চৰকাৰে ল'ব নে আপুনি ল'ব? গতিকে এইবোৰ কথা বহুত ভাবিবলগীয়া। এটা বস্তু কৰিলে নহ'ব, ভাবিব লাগিব, পিছৰখিনিও ভাবিব লাগিব। গতিকে মই সেইকাৰণে ৰেলৱেক অনুৰোধ কৰিছোঁ, আপোনালোকে আপোনালোকৰ লেডিজ ডাবাটো অকণমান দেখাত লেডিজ টাইপ বনাই লওক, যাতে মানুহে দেখিলে গম পায় এইটো লেডিজ ডাবা, ইয়াত নুঠোঁ।
দূৰৰ পৰা দেখিলে কেতিয়াও নুঠে, মানুহ ভুল নকৰে, কিন্তু মানুহ গমেই নাপায় এনেকৈ দবাটো বনাইছে, একো গম নাপায় লেডিজ নে জেণ্টছ, মানুহ উঠি যায়। কথাখিনি যদি ভাল লাগিছে মোক মৰম দিব, আৰু যদি মই কিবা ভুল ক'লোঁ মোক গালিও পাৰিব পাৰে।